জিন্দাবাদ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 ৰাইজৰ জিন্দাবাদ 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 ইতিমধ্যে আমাৰ সৰ্বত্ৰ গণমত নেতা আপোনাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছে তেওঁ ৰাইজৰ মাজত এতিয়া উপস্থিত হৈছে তেওঁ আমাৰ ৰাইজৰ দলৰ কৰ্মীসকলক আদৰি আনিবৰ কাৰণে আমি অনুৰোধ জনাইছো জিন্দাবাদ জিন্দাবাদ ৰাইজৰ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 ৰাইজৰ জিন্দাবাদ 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 ৰাইজৰ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ 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 ৰাইজৰ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 এনেকুৱা লাগিছে যে ইয়াতকৈ আৰু বেয়া ৰাস্তা থকা সমষ্টি পৃথিৱীতে নাই। আজি যেতিয়া নাওবৈচা সমষ্টিলৈ আহিছোঁ তাৰমানে আপোনাৰ বৰচিগাৰ পৰা বঙালমৰালৈ যিটো ৰাস্তা তিনিটা ৰাস্তাই মই মেইনলি চালোঁ আজি শালমৰাৰ পৰা আকৌ আপোনাৰ বঙালমৰালৈ অহা ৰাস্তাটো আৰু তাৰপিছত কি কয় এইটো গড়চলাৰ পৰা পাংগুৱালৈ যোৱা যিটো ৰাস্তা এই তিনিটা ৰাস্তা দেখি এনেকুৱা ভাৱ হৈছে যে পৃথিৱীৰ আটাইতকৈ বেয়া ৰাস্তাবিলাক নাওবৈচা এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সদায় উন্নয়নৰ কথা কৈ আছে আৰু অসম ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ ৰাজ্য কৰিম বুলি কৈছে আৰু পৃথিৱীৰ ভিতৰত থাকে আটাইতকৈ বেয়া ৰাস্তাবিলাক অসমৰ এই নাওবৈচা এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ সহযোগী দলৰ বিধায়ক দল স্থানীয় বিধায়কজনে আজি ইয়াত দুৰ্বল ভূমিকা পালন কৰিছে আৰু সহযোগী দলৰ বিধায়কজনে এই সমষ্টিৰ ৰাস্তা পদূলিৰ উন্নয়ন কৰাৰ কথা এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে হিমন্ত বিশ্ব শৰ্মাই নাওবৈচা বিধানসভা সমষ্টিটোৰ মানৱ ডেকাক ইয়াত দালালি কৰিবলৈ এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে নাওবৈচা বিধানসভা সমষ্টিটোত ইয়াৰ MP সকলোকে আমি অখিল গগৈ ডাঙৰীয়া আমাৰ যিটো ৰাস্তাটো মুকলি কৰি দিবলৈ আহ্বান জনাইছোঁ সকলোকে আমি আহ্বান জনাইছোঁ ইতিমধ্যে ভিডিঅ' কৰি ল'ব ভালকে 20টা MLA আমি 20জন বিধায়কক আমি জয়ী কৰিম আৰু ৰাইজৰ দলক বাদ দি অসমত কোনেও চৰকাৰ কৰিব নোৱাৰে সেইকাৰণে আমি স্পষ্ট ৰূপত কৈছোঁ যে 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক সম্পৰ্কত কঢ়িয়াই 2026 চনত বিজেপি হাৰিবই অসমত আমি বিৰোধী ঐক্য মঞ্চই এতিয়া সন্মিলিত গণমৰ্চাই অসম সন্মিলিত মৰ্চাই আমি নিশ্চিতভাৱে ক'ব খোজোঁ যে আমি এবাৰ বিজেপি দলক 2026 চনত হৰুৱাম উপ নিৰ্বাচনতো বিজেপি দলত অতি কমেও দুটা সমষ্টিত আমি হৰুৱাম অতি কমেও দুটা সমষ্টিত আমি হৰুৱাম আৰু বিজেপি দলক আমি অসমৰ ৰাজনীতিৰ পৰা ক্ৰমাগতভাৱে অপ্ৰাসংগিক কৰি দিম এইটো আপোনালোকে নিশ্চিত হৈ থাকিব পাৰে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত আৰু নচলিব হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক বৰ্ণবাদী ৰাজনীতিক আমি অসমৰ পৰা বিতাড়িত কৰিম আৰু অসমত আমি শান্তি সম্প্ৰীতি আৰু ঐক্যবদ্ধ অসম এখন পুনৰ গঢ়িম 2026 চনত আমাৰ বিৰোধী ঐক্য মঞ্চ যিসকল আছিলোঁ তাক আজিকালি অসম সন্মিলিত মৰ্চা বুলি কোৱা হয় আমি অসম সন্মিলিত মৰ্চাই ঐক্যবদ্ধভাৱে 16টা দলে ঐক্যবদ্ধ কৰিব তাৰ কাৰণে ইতিমধ্যে আমি কোনে ক'ত নিৰ্বাচন খেলিম এই সম্পৰ্কীয় চিন্তা চৰ্চা হৈ আছোঁ এই সম্পৰ্কে ডিটেইল কৰ্মসূচী তৈয়াৰ কৰি আছে আমি কি কি বিষয়ত লৈ আগবাঢ়ি যাম আৰু কেনেকৈ বিজেপি দলৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে কাম কৰিম তাৰ কাৰণে আমাৰ প্ৰচুৰ আমি কাম কাজ কৰি আছোঁ আপোনালোকে নিশ্চিন্ত হৈ থাকক যে 2026 চনত অসমৰ ৰাইজে বিজেপিক হৰুৱাবলৈ গৈ আছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিশ্চয় দেখিছে অস্থিৰ হৈ গৈছে অধৈৰ্য হৈ গৈছে তেওঁ কেনেকুৱা ধৰণৰ কাম কৰিছে আপোনালোকে নিশ্চয় দেখিছে কেনেকুৱা পৰিস্থিতিলৈ গুচি গৈছে বুজি পাইছে বিজেপিয়ে যে বিজেপি চৰকাৰ এবাৰ হাৰিব আৰু সেইকাৰণে
মই সকলোকে অনুৰোধ জনাওঁ, সকলোৱে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক